নমস্কাৰ কৃষক বন্ধুসকল, মই এটা এনেকুৱা খেতিৰ ওপৰত ক'বলৈ গৈ আছোঁ যিটোৰ পৰা আপোনালোকে অধিক উৎপাদন লগতে অধিক উপাৰ্জন কৰিব পাৰে। আপোনাৰ যদি খেতিৰ বিষয়ে অকণমান অভিজ্ঞতা আছে তেনেহ'লে আপুনি এই খেতি কৰিব পাৰে, যিটো খেতি মই দেখুৱাই আছোঁ, অৰ্থাৎ কুঁহিয়াৰ খেতি। এই কুঁহিয়াৰ খেতি অতি লাভদায়ক খেতি। আপোনালোকে কৰি চালে নিশ্চয় গম পাব। লগতে মই নিজে এই খেতি কৰিছোঁ, সেইকাৰণে আপোনালোককো অকণমান ইয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে পোনপ্ৰথমে এবিঘা মাটিত কৰি চাওক। আপোনালোকে কৰি চালে নিশ্চয় গম পাব আৰু এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। ইয়াৰ পৰা আপোনালোকে অকণমান হ'লেও ল'ব পাৰিব, ইয়াৰ বিষয়ে অকণমান হ'লেও জানিব পাৰিব। এইবোৰ যে দেখিছে আপোনালোকে, এইবোৰ মাৰ্চ মাহত ৰোপণ কৰা হৈছিলে। চাওক বন্ধুসকল, আপোনালোকেও মাৰ্চ মাহত লগাব পৰাকৈ মাটিবোৰ ৰেডি কৰিব, তেনেহ'লে অক্টোবৰ নৱেম্বৰ মাহত আপোনাৰ বহুত ওখ আৰু ডাঙৰো হ'ব। আপোনালোকে মাৰ্চ মাহত এইটো ৰোপণ কৰিলে এই কুঁহিয়াৰ খেতি ভাল হয়। তাৰপিছত কি কৰিব বন্ধুসকল, ৰোপণ কৰাৰ আগতে আপোনালোকে মাটিত কিছুমান কীটনাশক দ্ৰব্য দিয়াৰ খুবেই দৰকাৰ, কিয়নো মাটিত বহু ধৰণৰ কীট পতংগই সেই কুঁহিয়াৰ আগবোৰ আপোনালোকৰ বহুত বিনষ্ট কৰে। সেইকাৰণে আপোনালোকৰ মাটি যিখিনি আছে সেইখিনিত কীটনাশক দ্ৰব্য ভালদৰে দি ল'ব লাগিব। কীটনাশক দ্ৰব্য কেতিয়া দিব, সেইটো দিব আপোনালোকৰ ৰোপণ কৰাৰ ঠিক 10 দিন 12 দিনৰ আগত দি দিব। তেতিয়াহ'লে যিটো আগ লগাব সেইটোত কোনো ধৰণৰ প্ৰভাৱ নপৰে, কিন্তু তাতে কীটবোৰ আহিব নোৱাৰিব। ঠিক আছে বন্ধুসকল, ৰোপণ কৰাৰ পিছতো বন্ধুসকল এটা কথা লক্ষ্য ৰাখিব, ৰোপণ কৰি আহি 1 দিন বা 2 দিন যোৱাৰ পিছত আপোনালোকে পুনৰ সেই কুঁহিয়াৰডাল এডাল দুডাল ঠায়ে ঠায়ে উঘালি ল'ব। উঘালি চাব যে তাতে কিবা কীট পতংগই আক্ৰমণ কৰিছে নেকি। আপোনালোকৰ চাই লওক, আপুনি যিটো লগাব, লগোৱাৰ 2-3 দিনৰ পিছত চাব ইয়াতে কিবা কীট পতংগই আক্ৰমণ কৰিছে নেকি। এনেকৈ চাব। আপোনালোকে দেখিছে নহয়, এই চাওক 3-4 দিনতে মোটামুটি পোখা আহিব ধৰিছে। এই চাওক বন্ধুসকল, এনেকৈ 2 এডাল মাজে মাজে উঘালি চাব। ইয়াত একো পোক পৰুৱা ধৰা নাই, কাৰণ ইয়াত আগতেই কীটনাশক দ্ৰব্য দিয়া হৈছিলে। ঠিক আছে বন্ধুসকল, এইটো ভিডিঅ'ত মই খুব এটা বেছি দীঘলীয়া কৰিব নাযাওঁ। তথাপিও এনেকুৱা কিছুমান বস্তুৰ ওপৰত ধ্যান দিব, যিটো নেকি আপোনাৰ কুঁহিয়াৰ খেতিত আক্ৰমণ কৰিলে আপোনাৰ গোটেই কুঁহিয়াৰ খেতি বিনষ্ট হৈ যাব। সেইকাৰণে বন্ধুসকল, বিশেষকৈ আপোনাৰ কীট পতংগৰ ওপৰত অধিক লক্ষ্য ৰখাটো খুবেই দৰকাৰ। আপুনি কীট পতংগৰ পৰা হাত সাৰিব পাৰিলে আপোনাৰ কুঁহিয়াৰ খেতি নিশ্চয় সফল হ'ব। তাৰপিছত বন্ধুসকল, আপোনালোকক ক'লোঁ, ইয়াৰ আগতে কৈ আহিছোঁ, ইয়াৰ পৰা আপোনালোকে খুব বেছি মাটি কৰিব দৰকাৰ নাই। আপোনালোকে 1 বিঘা মাটি কৰিলে অধিক উপাৰ্জন কৰিব পাৰিব। কিন্তু কিমান উপাৰ্জন কৰিব এই কুঁহিয়াৰ খেতি 1 বিঘাৰ পৰা, আপোনালোক চাই থাকক বন্ধুসকল। এই চাওক বন্ধুসকল, এই দুডাল কুঁহিয়াৰৰ পৰা কিমানডাল পোখা ওলাইছে। আপোনালোকৰ এতিয়া বৰ্তমান 5 মাহ হৈছে। এই 5 মাহত মোটামুটি আমি দুডাল কুঁহিয়াৰৰ পৰা পুনৰ আকৌ 8ডালমান কুঁহিয়াৰৰ পোখা ওলাইছে। আৰু এই যিবোৰ পোখা দেখা পাই আছে, আৰু 5 মাহৰ পিছত আপোনালোকৰ এই দুডালৰ সম পৰিমাণৰ হ'বগৈ। ঠিক আছে বন্ধুসকল, ইয়াকে ক'বলৈ গৈছোঁ, আপুনি যদি এডাল আগৰ পৰা প্ৰথম বছৰত
8ডালৰ পৰা 9ডাল কুঁহিয়াৰ পায়, তেনেহ'লে এবিঘা মাটিত আপুনি কমতে 2500 মানে 2500ডাল আগ ৰোপণ কৰিব পাৰিব। আপুনি নিজে অংক কৰি চাওক। আৰু এই 2500ডাল আগৰ পৰা আপোনালোকে প্ৰতিডাল আগৰ পৰা যদি 8ডালকৈ কুঁহিয়াৰ পায় প্ৰথম বছৰত, তেনেহ'লে আপোনালোকে কিমান টকা উপাৰ্জন কৰিব পাৰিব নিজে হিচাপ কৰি চাওক বন্ধুসকল। আৰু মই বিশেষ ক'বলৈ নাযাওঁ, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ধন্যবাদ। আৰু সৰ্বশেষত এইটো ক'বলৈ যাওঁ যে এই চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰক, কাৰণ ইয়াৰ বিষয়ে মই আকৌ বিৱৰণী আৰু ভিডিঅ' বনাই আছোঁ, ডিটেইলছ আপোনালোকে পাব। বাই বাই।